নমস্কাৰ। অসমবাসী ৰাইজ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়াৰ নতুন বছৰৰ প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত সুখৰ হওক, আনন্দময় হওক। মই হিমাশ্ৰী দাস। এইবাৰ মই বিজেপি চৰকাৰক দুআষাৰমান কথা ক'বলৈ ওলাইছোঁ। যোৱাবাৰ 2018 চনৰ কথাটোকে বিলখনক লৈ পেলাই আমাৰ অসমত এনেকুৱা হুলস্থুল পৰিৱেশ হ'ল। আগন্তুক অহা কংগ্ৰেছ চৰকাৰ হওক, বিজেপি চৰকাৰ হওক, এনেকুৱা যাতে হুলস্থুল পৰিৱেশ আমাৰ অসমত নানে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বিজেপি চৰকাৰৰ কাৰণে যোৱাবাৰ আমাৰ এচাম ল'ৰাই আলফাত গ'ল, এচাম ল'ৰাই উলংগ হৈ নিজৰ অসমখন ৰক্ষা কৰিলে। তাৰ কাৰণে তেওঁলোকক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। কিন্তু আগন্তুক অহা বছৰত বিজেপি চৰকাৰ হওক বা কংগ্ৰেছ চৰকাৰ হওক যাতে এনেকুৱা হাৰাছমেণ্ট পানিছমেণ্ট আমাৰ অসমবাসী ৰাইজক নিদিয়ে আৰু ঢুকে ঢুকে যাতে পানী নোখোৱায়, তাৰ কাৰণে মই চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ উঠি অহা নতুন প্ৰজন্মক উৎসাহিত কৰক, ভাল ৰাস্তা দেখুৱাওক, ভাল পথ দেখুৱাওক, ভাল সংস্থাপন দিয়ক, ভাল ভাল কাম কৰক, পৰিৱৰ্তন কৰক, পৰিৱৰ্তন আনক। এইখিনি কামৰ বাবে মই বহুত আশাবাদী আৰু বহুত আশা কৰোঁ। কাৰণ অসম আমাৰ জন্মভূমি, অসম আমাৰ মাতৃভূমি। গতিকে অসমখন উন্নতি হ'ব লাগে। ধন্যবাদ।